আজি আপোনালোকে সকলোৱে দেখিছে যে আমাৰ কাৰ্বি আলং আগতে ইয়াতে ডেভেলপমেন্ট কিমান আছিল লাষ্ট 5 ইয়াৰ্স বা 6 বছৰত আমাৰ কাৰ্বি আলঙত বহুত কাম হল এতিয়া বাকি যোৰহাট ডিব্ৰুগড় তিনসুকিয়া মই যেতিয়া যাওঁ তেতিয়া মই মানুহক এক্সাম্পল দিওঁ যে কাৰ্বি আলঙৰ দৰে ডেভেলপমেন্ট হ'ব লাগে তাৰ মানে লাষ্ট 5 ইয়াৰ্সত কাৰ্বি আলঙত ইমান কাম হৈছে এতিয়া আমি লাহে লাহে এই কামবিলাক বঢ়াই থাকিব লাগিব যেনেকে আমাৰ কাৰ্বি আলঙত যেতিয়াৰ প্ৰায় বিজেপি চৰকাৰ আহিলে যেতিয়াৰ পৰা আমাৰ শান্তি চুক্তি হল তেতিয়াৰ পৰা কাৰ্বি আলঙত আমাৰ ডেভেলপমেন্ট বহুতখিনি হল কিন্তু এতিয়া আমাৰ কাম হল যে ডিফুত যিখিনি কাম চলি আছে অকল ডিফুত নাথাকি এতিয়া আমৰি আৰু সিংথঙলৈকেও আহিব লাগিব প্ৰথমতে দিল্লীৰ পৰা গুৱাহাটী আহিলে গুৱাহাটীৰ পৰা এবাৰ ডিফু গল এবাৰ ডিফুৰ পৰা ক'ত আহিব লাগিব আমৰি আৰু সিংথঙলৈকে আহিব লাগিব প্ৰথম যেতিয়া 5 বছৰ বিজেপি চৰকাৰ আছিলে তেতিয়া অসমত বহুত কাম কৰিবলগীয়া আছিল তেতিয়া আমি নৰেন্দ্ৰ মোদীক কলো যে আপুনি অসমৰ কাৰণে ইমানখিনি কাম আমাক কৰি দিয়ক তেখেতে আমাক কৰিলে নেক্সট আমি কলো যে আমাৰ কাৰ্বি আলঙৰ কাৰণে কৰক কাৰ্বি আলঙত আমাৰ মেডিকেল কলেজ হল ষ্টেট ইউনিভাৰ্চিটি এতিয়া হ'ব গৈ আছে এয়াৰপোৰ্ট হ'ব গৈ আছে কাৰ্বি আলঙত আমাৰ ফ্লাইঅভাৰ হ'ব গৈ আছে কাৰ্বি আলঙত আমাৰ এগ্ৰিকালচাৰ কলেজ কাৰ্বি আলঙত আমাৰ জেনেৰেল কলেজ আজি আমি গোটেইবিলাকৰ কাম আমি হাতত লৈছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উমপেনাইত আজি এখন কলেজৰ ফাউণ্ডেশ্যন কৰিছে যে উমপেনাইত আজি একটা কলেজ হবে আজি ইমান দিনলৈকে উমপেনাইত এটা স্কুল নাছিল ভাল কৰি কিন্তু আজি ইয়াতে ভেঞ্চাৰ কলেজ নহয় ডাইৰেক্টলি গভৰ্ণমেণ্ট কলেজ হ'ব য'ত সায়েন্স আৰ্টস কমাৰ্চ আপোনালোকে পঢ়িব পাৰিব আজি ইমান ডাঙৰ কাম উমপেনাইত কোনে কৰি থৈ গল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া ওয়েস্ট কাৰ্বি আলঙত আমি কি কৰিব খুজিছো এখন এগ্ৰিকালচাৰ কলেজ 100 crores আমি স্যাংশন কৰিছো এখন এগ্ৰিকালচাৰ কলেজ বনাবৰ কাৰণে আজি ইমান মিলা কাম কাৰ্বি আলঙত কিয় হৈছে কাৰণ দিল্লীত বিজেপি দিছপুৰত বিজেপি কাৰ্বি আলঙত বিজেপি আজি তিনিটা একটা ৰেলগাড়ীৰ কেইটা ইঞ্জিন থাকে একটা এতিয়া অসমৰ বিকাশৰ ৰেলগাড়ীত কেইটা ইঞ্জিন লাগি আছে কাৰ্বি আলঙত তিনটা একটা আমাৰ দিল্লীত নৰেন্দ্ৰ মোদী একটা দিছপুৰত আমিবোৰ আছো আৰু ডিফুত তুলিৰাম ৰংহাং আছে তিনটা ইঞ্জিন লাগি আছে হয় নে নহয় তো একটা ইঞ্জিনতকৈ তিনটা ইঞ্জিনৰ জোৰ বেছি হয় নে নহয় এতিয়া যদি কংগ্ৰেছক ভোট দিও কংগ্ৰেছৰ ইঞ্জিন কোট আছে ও ইঞ্জিনটো এক জায়গাত আছে ডাব্বা এক জায়গাত আছে হয় নে নহয় কতটো কংগ্ৰেছৰ চৰকাৰ নাই আৰু যিবিলাক নতুন পাৰ্টি ওলাইছে এইবিলাক পাৰ্টিটো এতিয়াও বাচ্চা হৈ আছে এতিয়াতো কোনো ডাঙৰ পাৰ্টি এটা কোট চৰকাৰ আছে কি আছে কোনেও নাজানে হেকাৰণে ৰাইজ আমি কি কৰিব লাগিব যে অভিজিত ক্ৰো আৰু আমাৰ মাছলাই দুইটাকে আমি জিকাব লাগিব যাতে আমাৰ কাৰ্বি আলঙৰ উন্নয়নৰ কাৰণে আমি আৰু কাম কৰিব পাৰো